এছপি চেনেলৰ পৰা মই পাপৰি শইকীয়া বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কৃষ্টিমালা শিতানত পুনৰ আপোনালোকলৈ লৈ আহিছোঁ অসমৰ এজন বৰেণ্য শিল্পীৰ বিষয়ে কিছু কথা। আজি 17 জানুৱাৰী 2022। আজি শিল্পী দিৱস। 1951 চনৰ 17 জানুৱাৰী অৰ্থাৎ আজিৰ তাৰিখতেই চিৰবিদায় লৈছিল অসমীয়া সমাজ সাহিত্য আৰু সংস্কৃতিৰ এজন অনন্য ৰূপকাৰে, যি আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। আমি আজি এই বিৰল শিল্পীজনৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ, তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰিছোঁ। 1903 চনৰ 17 জুনত তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল আজন্ম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। শৈশৱৰে পৰা জাতীয় চেতনাৰে সমৃদ্ধ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে মাত্ৰ 14 বছৰ বয়সতেই লিখি উলিয়াইছিল নাট সোণিত কুঁৱৰী। পুৰাণৰ এক কাহিনীক লৈ ৰচিত এই নাটকেই তেখেতৰ অনন্য প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছিল। আৰু তাৰ পিছতেই পৰৱৰ্তী সময়ত লভিতা, খনিকৰ, ৰূপালীন, কাৰেঙৰ লিগিৰি আদি অনন্য নাটেৰে তেখেতে অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে। বুজন সংখ্যক অসমীয়া গীত আৰু বহু সুন্দৰ সুন্দৰ কবিতাৰে অসমীয়া কাব্য আৰু গীতি সাহিত্যলৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি অৱদান সেয়া অপৰিসীম। প্ৰকৃততে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ সময়ছোৱা আছিল অসমীয়া জাতিৰ এক সন্ধিক্ষণৰ সময়। অসমীয়া সমাজ সাহিত্য আৰু সংস্কৃতিত বহিৰাগত প্ৰভাৱ পৰিছিল। অসমীয়া সংগীতে হেৰুৱাই পেলাইছিল তাৰ স্বকীয়তা আৰু মাধুৰ্যতা। আৰু অনন্য শিল্পী, জাতীয়তাবোধেৰে সিক্ত শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে দৃঢ় সংকল্প লৈছিল অসমৰ সেই পুৰণি আইনাম, ধাইনাম, গোসাঁই নামৰ অসমীয়া সুৰসমূহক উভতাই আনিবলৈ। সেইবাবেই তেখেতৰ ৰচিত গীতসমূহত তেখেতে এই সুৰসমূহৰ সংযোজন ঘটাইছিল। আহক আজি শিল্পী দিৱসৰ এই শুভক্ষণত এজন কণমানি শিল্পীৰ কণ্ঠেৰে আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি অমৰ শিশুগীত উপভোগ কৰোঁ। এই গীতটি পৰিৱেশন কৰিছে কণমানি শিল্পী আকাশনীল নেওগে।
আপোনালোকে নিশ্চয় কণমানি আকাশ নীলৰ মধুৰ কণ্ঠত মুগ্ধ হৈছে। আকাশ নীল, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তোমাৰ দৰে সঁচা শিল্পীৰ কণ্ঠত হয়তো সদায় জীয়াই থাকিব ৰূপ কোঁৱৰৰ অমৰ গীতসমূহ। এই চৰ্চা তুমি অব্যাহত ৰাখা। প্ৰকৃততে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ কেৱল এজন শিল্পী নাছিল, কেৱল এজন মহান ব্যক্তি নাছিল। তেখেত সংস্কৃতিৰ সাধকেই নহয়, তেখেত আছিল অসমীয়া জাতীয় জীৱনৰ এজন অন্যতম নায়ক। অসমীয়া সংস্কৃতিৰ সাহিত্যৰ প্ৰত্যেক খুঁটালিতে প্ৰতিভাৰ বন্তি জ্বলাই আলোকিত কৰি গৈছে শিল্পীজনাই। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰি উলিয়াইছিল প্ৰথম অসমীয়া কথাছবি জয়মতী আৰু মুকলি কৰিছিল অসমীয়া কথাছবিৰ স্বৰ্ণময় পথ। আমি মহান শিল্পীজনৰ অনন্য সৃষ্টিৰাজিৰ বিষয়ে, তেওঁৰ চেতনাৰ বিষয়ে সীমিত সময়ত কৈ শেষ কৰিব নোৱাৰোঁ। এটা নাতিদীৰ্ঘ জীৱনত কম সময়ৰ ভিতৰতে শিল্পীজনাই সমাজখনক যিমানখিনি অৱদান দি গ'ল, সেয়া আমি যিমানেই কওঁ সিমানেই কম। তেওঁৰ দৰে শিল্পীয়ে প্ৰমাণ কৰিছে সঁচা শিল্পী আৰু শিল্প পৰিধিবিহীন। সঁচা শিল্পী আৰু শিল্প বিশ্বজনীন। সেইবাবেই কবিজনাই লিখিছিল, শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। হয়, নৱতম সৃষ্টিৰ যি শলিতা তেওঁ জ্বলালে, সেই শলিতাৰ পোহৰত আজিও আলোকিত হৈ আছে অসমীয়া সংস্কৃতি। চেতনালব্ধ শিল্পীজনাৰ মূল চেতনাৰ ভিতৰত পৰে সুন্দৰ চেতনা। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সমূহ শিল্প সাধনা আৰু সৃষ্টিৰাজিৰ অন্তৰালত বিৰাজ কৰিছে সুন্দৰ চেতনাই। অসুন্দৰক সুন্দৰলৈ নিয়াৰ চেতনা, কদৰ্যতাক মাধুৰ্যতালৈ নিয়াৰ চেতনা। প্ৰকৃততে শিল্পীজনাই বিচাৰিছিল সমাজ জাতিৰ উত্তৰণ, বিচাৰিছিল প্ৰতিজন নাগৰিকৰ আত্মাৰ উত্তৰণ, যাতে সমাজ সুন্দৰ হয়, দেশ সুন্দৰ হয় আৰু সুন্দৰ হয় পৃথিৱী। আমি নমস্য শিল্পীজনালৈ আমাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতে নিৰ্মাণ কৰি যোৱা সোণোৱালী পথৰ পোহৰেৰে চিৰদিন আমি আলোকিত হৈ ৰ'ম, এই কথাকে যেন দিব বিচাৰিছোঁ। আহক সামৰণিত আমি ৰূপ কোঁৱৰৰ সোণোৱালী পথেৰে নিৰ্মাণ কৰা এটি সুন্দৰ গীত পুনৰ উপভোগ কৰোঁ আকাশ নীলৰ কণ্ঠেৰে।
নীলৰ কণ্ঠৰ গীতটো উপভোগ কৰিছে। আমি কণমানি শিল্পীগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অকণমানি সময়ৰ ভিতৰত অকণমানি এটা অনুষ্ঠানেৰে এজন বৰেণ্য শিল্পী সোঁৱৰাৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সামান্য প্ৰয়াস কৰিছোঁ। পৰৱৰ্তী সময়ত এই কৃষ্টিমালা শিতানত অন্য এজন বৰেণ্য শিল্পীৰ জীৱন গাথাৰে আপোনালোকৰ পুনৰ মুখামুখি হ'ম। তেতিয়ালৈকে মই পাপৰি শইকীয়া বৰাই সকলোকে সশ্ৰদ্ধ নমস্কাৰ জনাই বিদায় লৈছোঁ। ধন্যবাদ।